হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা সম্পূৰ্ণ নতুন ভিডিঅ'। সো ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কমেন্ট কৰিব নাপাহৰিব। ভিডিঅ'টোৰ টপিক হৈছে আপুনি হোৱাটছআপৰ কাৰণে ষ্টেটাছ ভিডিঅ' ক'ৰ পৰা ল'ব। সো ইয়াৰ কাৰণে ইজি ট্ৰিক্স এটা আছে। সো ভিডিঅ'টো চাই থাকক আৰু মই আপোনাক কেনেকৈ কি কৰিব লাগে সব দেখাই দিম। আপুনি তাৰ পৰা চাই কৰি ল'ব পাৰিব। আপুনি ইউটিউব খুলিব নালাগে, ইউটিউবৰ পৰাও ল'ব নালাগে। আপোনাৰ এখন এপ আছে, সো এপখনৰ পৰা আপুনি সব ল'ব পাৰিব যেনেকুৱা আপোনাৰ ভিডিঅ' ষ্টেটাছ লাগে। সো মই দেখাই দিছোঁ কি কৰিব লাগে। আপুনি ফাৰ্ষ্ট অফ অল আপুনি প্লে ষ্ট'ৰ খুলিব। প্লে ষ্ট'ৰ ইয়াতে সাৰ্চ কৰিব। আপুনি লিখিব ভিডিঅ' songs, sorry ভুল হৈছে, সবটি তলৰ ফালে দেখা পাইছে আপোনাৰ আহিছে ভিডিঅ' সং ষ্টেটাছ। সো আপুনি এপ্লিকেশ্যনে ডাউনলোড কৰিব লাগে। ডাউনলোড কৰি ল'ব। ইয়াৰ 1 মিলিয়ন ডাউনলোড আৰু 4.5 ৰেটিং আছে। সো ভালে এপ্লিকেশ্যন। আপুনি এইখন এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব আৰু মই ডিছক্ৰিপশ্যনত আপোনালোকক লিংকটো দিয়ে দিম। সো ডাউনলোড কৰি ল'ব। তাৰ পৰা এইটো অ'পেন কৰি ল'ব। আপুনি অ'পেন কৰাৰ পিছত এনেকুৱা দেখা পাব। আপুনি এনেকুৱা ভিডিঅ' ষ্টেটাছ আছে সব। ইয়াতে আপুনি ভিডিঅ'টোত ক্লিক কৰিব আৰু হোৱাটছআপটোত ক্লিক কৰিব পাৰে। আৰু ফাৰ্ষ্ট অফ অল আপুনি অ'পেন কৰি ল'ব ভাল লাগে নে নাই ষ্টেটাছটো। এইটো মোৰ ভাল লগা নাই, মই এইটো দিব নোৱাৰোঁ, বেলেগ এটা দিম। হিন্দী আছে, হিন্দী মই দিম। বহুত ধৰণৰ আছে। আপুনি अजीब कहानी है प्यार और दोस्ती के रिश्ते की। এইটো দেখিছে আপুনি। प्यार हमारा हीरो, दोस्ती हमारी हीरोइन। ধৰণৰ আছে ইয়াতে। আপুনি যোনটো শ্বেয়াৰ কৰিব বিচাৰে সেইটোৱে কৰিব পাৰে। এইটো চাওক, এইটোও কৰিব পাৰে। বহুত ভাল লগা ষ্টেটাছ আছে। সো আপোনালোকে ইয়াৰ পৰা শ্বেয়াৰ কৰিব পাৰিব। শ্বেয়াৰ কৰিবৰ কাৰণে আপুনি হোৱাটছআপটো দেখিছে। সো হোৱাটছআপটোত ক্লিক কৰিব। এইটো ডাউনলোড হৈ গৈছিলে, ডাউনলোডটোত ক্লিক কৰিলে ডাউনলোড হৈ যাব এইটো ভিডিঅ'টো আপোনাৰ গেলেৰীত। সো আপুনি শ্বেয়াৰ কৰিব লাগিলে হোৱাটছআপটোত ডাইৰেক্ট যাব। ডাউনলোড হৈছে। ফাৰ্ষ্ট অফ অল হোৱাটছআপত ডাইৰেক্ট যোৱা নাই, ডাউনলোডে দেখাইছে। তাৰপিছত আপুনি মাই ষ্টেটাছত যাব। ক্লিক কৰি দিলে আপোনাৰ ষ্টেটাছ যোৱা আৰম্ভ হৈ যাব। সো শ্বেয়াৰ কৰি দিলে আপোনাৰ ষ্টেটাছটো যাই আছে। মোৰ ষ্টেটাছ আপুনি দেখা পাইছে। সো শ্বেয়াৰ কৰিলেও ফাৰ্ষ্ট অফ অল আপোনাৰ ডাউনলোডে হ'ব আপোনাৰ গেলেৰীত। ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।